নমস্কাৰ সকলোকে। আজি আমি আগন্তুক 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চন্দ্ৰ বৰ্ষৰ পৰীক্ষাৰ বাবে অসমীয়া ৰচনাৰ বিষয় অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ সম্পৰ্কে বিশদভাৱে আলোচনা কৰিম। কিয়নো এই ৰচনাখন বিগত 2020-24 বৰ্ষত দুবাৰকৈ পৰীক্ষাত আহি হৈছে, সেয়েহে আগন্তুক পৰীক্ষাৰ বাবেও এই ৰচনাখন অতি গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিবা। এই ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰাকৃতিক সম্পদৰ সংক্ষিপ্ত পৰিচয়, প্ৰাকৃতিক সম্পদ মানে কি, অসমৰ প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাগ, অসমৰ বনজ সম্পদ, খনিজ সম্পদ, জলসম্পদ, কৃষি সম্পদ আৰু জৈৱ বৈচিত্ৰ্য, অসমৰ অৰ্থনীতি আৰু উন্নয়নত প্ৰাকৃতিক সম্পদৰ ভূমিকা, প্ৰাকৃতিক সম্পদৰ ওপৰত থকা সমস্যা আৰু ভাবুকি, প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে ল'বলগীয়া পদক্ষেপ, ব্যক্তি সমাজ তথা চৰকাৰৰ ভূমিকা। সামৰণি। প্ৰকৃতিয়ে মানৱ জীৱনক অসংখ্য মূল্যৱান সম্পদেৰে সমৃদ্ধ কৰিছে। এই সম্পদসমূহকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। অসমৰ সেউজীয়া বনাঞ্চল, বিশাল নদ-নদী, উৰ্বৰ কৃষিভূমি, খনিজ সম্পদ আৰু সমৃদ্ধ জৈৱ বৈচিত্ৰ্যই ৰাজ্যখনক প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত দেশৰ অন্যতম সমৃদ্ধ ৰাজ্য হিচাপে পৰিচিত কৰিছে। এই সম্পদসমূহে অসমৰ অৰ্থনীতি, কৃষি, উদ্যোগ, পৰিৱেশ সংৰক্ষণ আৰু জনজীৱনৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু বৰ্ধিত জনসংখ্যা, বনাঞ্চল ধ্বংস, প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তন আৰু অবৈধভাৱে সম্পদ আহৰণৰ ফলত এই মূল্যৱান সম্পদসমূহে ক্ৰমান্বয়ে সংকটৰ সন্মুখীন হৈছে। সেয়েহে অসমৰ প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ, সংৰক্ষণ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াক সুৰক্ষিত কৰি ৰখাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব হোৱা উচিত। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? প্ৰকৃতিয়ে স্বাভাৱিকভাৱে প্ৰদান কৰা আৰু মানৱ জীৱনৰ বিভিন্ন প্ৰয়োজন পূৰণত ব্যৱহাৰ কৰিব পৰা সকলো সম্পদকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। এই সম্পদসমূহ সৃষ্টি কৰিবলৈ মানুহৰ কোনো প্ৰত্যক্ষ ভূমিকা নাথাকে। প্ৰকৃতিয়ে ইয়াক নিজে সৃষ্টি আৰু সংৰক্ষণ কৰে। বায়ু, পানী, মাটি, বনাঞ্চল, খনিজ পদাৰ্থ, নদ-নদী, পাহাৰ পৰ্বত, বন্যপ্ৰাণী আৰু উদ্ভিদ আদি প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত। এই সম্পদসমূহে খাদ্য, বাসস্থান, শক্তি, কেঁচামাল, ঔষধ, পৰিবহণ আৰু জীৱিকাৰ উৎস হিচাপে মানৱ সমাজক সহায় কৰে। সেয়েহে প্ৰাকৃতিক সম্পদক মানৱ সভ্যতাৰ বিকাশৰ মূল ভেটি বুলি কোৱা হয়। অসমৰ ক্ষেত্ৰতো এই সম্পদসমূহে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নত অমূল্য অৱদান আগবঢ়াইছে। গতিকে এই মূল্যৱান সম্পদসমূহৰ সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিলেহে বহনক্ষম উন্নয়ন নিশ্চিত কৰা সম্ভৱ হ'ব। অসমৰ প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাগ। অসম প্ৰাকৃতিক সম্পদৰে সমৃদ্ধ এখন ৰাজ্য। প্ৰাকৃতিক সম্পদসমূহৰ প্ৰকৃতি আৰু ব্যৱহাৰৰ ভিত্তিত ইয়াক মূলতঃ বনজ সম্পদ, খনিজ সম্পদ, জলসম্পদ, কৃষি সম্পদ আৰু জৈৱ বৈচিত্ৰ্য এই 5টা ভাগত বিভক্ত কৰিব পাৰি। বনজ সম্পদ। অসমৰ প্ৰায় 1/3 অঞ্চল বনাঞ্চলে আৱৰি আছে। এই বনাঞ্চলৰ পৰা মূল্যৱান কাঠ, বাঁহ-বেত, ঔষধি উদ্ভিদ আৰু বিভিন্ন বনজ সামগ্ৰী লাভ কৰা হয়। এই বনাঞ্চলসমূহে এশিঙীয়া গড়, বাঘ, হাতী, হৰিণ, ষোলো বান্দৰ আদি বহু দুষ্প্ৰাপ্য বন্যপ্ৰাণীক আশ্ৰয় দিয়াৰ লগতে অসমৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণতো বিশেষ ভূমিকা পালন কৰে। এতিয়া আহোঁ খনিজ সম্পদলৈ। অসমখন তেল, প্ৰাকৃতিক গেছ, কয়লা আৰু চূণশিল আদি খনিজ সম্পদৰে সমৃদ্ধ। বিশেষকৈ ডিগবৈ, দুলীয়াজান, মৰাণ আদি অঞ্চল তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ বাবে সুপৰিচিত। এই সম্পদসমূহে উদ্যোগ, শক্তি উৎপাদন আৰু ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত বিশেষ ভূমিকা পালন কৰে। জলসম্পদ। ব্ৰহ্মপুত্ৰ, বৰাকাকৰীৰ অসংখ্য উপনদীয়ে অসমক জলসম্পদত সমৃদ্ধ কৰিছে। তদুপৰি বহু বিল, হ্ৰদ আৰু জলাশয় আছে। এই জলসম্পদসমূহ কৃষি, মীন পালন, জল পৰিবহণ, পানী যোগান আৰু জলবিদ্যুৎ উৎপাদনৰ বাবে অতি উপযোগী। কৃষি সম্পদ। অসমৰ উৰ্বৰ মাটি আৰু অনুকূল জলবায়ু বিশেষকৈ কৃষি কাৰ্যৰ বাবে উপযোগী। ইয়াত ধান, চাহ, সৰিয়হ, পাট, ফল-মূল আৰু বিভিন্ন শাক-পাচলিৰ ব্যাপক হাৰত উৎপাদন হয়। কৃষি হৈছে অসমৰ বৃহৎ জনসংখ্যাৰ জীৱিকা নিৰ্বাহৰ অন্যতম প্ৰধান মাধ্যম। জৈৱ বৈচিত্ৰ্য। অসম জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অন্যতম সমৃদ্ধ ৰাজ্য। কাজিৰঙা, মানস, নামেৰি আৰু ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত এশিঙীয়া গড়, বাঘ, হাতী, ষোলো বান্দৰ, সোণালী লাংগুৰ আদি বহু মূল্যৱান বন্যপ্ৰাণীৰ বাসস্থান আছে। এই সকলো প্ৰাকৃতিক সম্পদে অসমৰ অৰ্থনীতি, পৰিৱেশ আৰু জনজীৱনক সমৃদ্ধ কৰাৰ লগতে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ অৰ্থনীতি আৰু উন্নয়নত প্ৰাকৃতিক সম্পদৰ ভূমিকা। অসমৰ অৰ্থনীতি মূলতঃ ইয়াৰ সমৃদ্ধ প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল। বনজ, খনিজ, জলকৃষি আৰু জৈৱ বৈচিত্ৰ্য সম্পদে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অসমৰ উৰ্বৰ কৃষিভূমি, অনুকূল জলবায়ুৱে কৃষিক ৰাজ্যৰ অৰ্থনীতিৰ মূল আধাৰ হিচাপে গঢ়ি তুলিছে। বিশেষকৈ চাহ উৎপাদনে অসমক বিশ্ববিখ্যাত কৰিছে আৰু বহু লোকৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস হৈ আছে। তদুপৰি ধান, সৰিয়হ, পাট, ফল-মূল আদি কৃষিজাত সামগ্ৰীসমূহেও ৰাজ্যৰ অৰ্থনীতি শক্তিশালী কৰিছে। খনিজ সম্পদৰ ভিতৰত তেল আৰু প্ৰাকৃতিক গেছ হৈছে অসমৰ ঔদ্যোগিক উন্নয়নৰ এক গুৰুত্বপূৰ্ণ ভিত্তি। ডিগবৈ, দুলীয়াজান আৰু নাহৰকটীয়া আদি অঞ্চলত তেল উৎপাদনে ৰাজ্য তথা দেশৰ অৰ্থনীতিত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। বনজ সম্পদেও অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিয়নো কাঠ, বাঁহ আৰু অন্যান্য বনজ সামগ্ৰীয়ে
কুটিৰ উদ্যোগ আৰু স্থানীয় বাণিজ্যক সহায় কৰে। জলসম্পদে কৃষি, মীন পালন আৰু জলবিদ্যুৎ উৎপাদনৰ জৰিয়তে উন্নয়নৰ নতুন সম্ভাৱনা সৃষ্টি কৰিছে। এইদৰে অসমৰ প্ৰাকৃতিক সম্পদে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ, কৰ্মসংস্থাপন সৃষ্টি আৰু লগতে সামগ্ৰিক উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰাকৃতিক সম্পদৰ ওপৰত থকা সমস্যাৰ ভাবুকি। অসমৰ প্ৰাকৃতিক সম্পদসমূহ যথেষ্ট সমৃদ্ধ হ'লেও আজিৰ দিনত এই সম্পদসমূহে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাসমূহে প্ৰাকৃতিক ভাৰসাম্য আৰু বহনক্ষম উন্নয়নত বাধা সৃষ্টি কৰিছে। প্ৰথমতে, জনসংখ্যা বৃদ্ধিৰ ফলত প্ৰাকৃতিক সম্পদৰ ওপৰত অত্যাধিক চাপ সৃষ্টি হৈছে। জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে বনাঞ্চল কাটি বসতি আৰু কৃষিভূমি বৃদ্ধি কৰা হৈছে। দ্বিতীয়তে, বনাঞ্চল ধ্বংস এক গুৰুতৰ সমস্যাস্বৰূপে পৰিগণিত হৈছে। কাঠ, বাঁহ আৰু ভূমি আহৰণৰ বাবে বৃহৎ পৰিমাণে গছ কটা হৈছে, যাৰ ফলশ্ৰুতিত বন্যপ্ৰাণীৰ বাসস্থান সংকুচিত হৈছে। তৃতীয়তে, বায়ু, পানী আৰু মাটি প্ৰদূষণে প্ৰাকৃতিক সম্পদৰ গুণমান হ্ৰাস কৰিছে। ঔদ্যোগিকৰণ আৰু নগৰায়নৰ ফলত নদ-নদী, মাটি আৰু বায়ুমণ্ডলৰ স্বাস্থ্য ক্ষতিগ্ৰস্ত হৈছে। চতুৰ্থতে, অবৈধ খনন আৰু সম্পদ আহৰণে খনিজ সম্পদৰ অপচয় ঘটাইছে আৰু পৰিৱেশৰ ক্ষতি সাধন কৰিছে। পঞ্চমতে, জলবায়ু পৰিৱৰ্তনে বন্যা, খৰাং আৰু অস্বাভাৱিক বতৰৰ সৃষ্টি কৰি কৃষি আৰু জৈৱ বৈচিত্ৰ্যক গভীৰভাৱে প্ৰভাৱিত কৰিছে। এই সকলো সমস্যাই অসমৰ প্ৰাকৃতিক সম্পদৰ স্থায়িত্ব আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াৰ সুৰক্ষাক গুৰুতৰ বিপদৰ সন্মুখীন কৰিছে। ব্যক্তি, সমাজ তথা চৰকাৰৰ ভূমিকা। অসমৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত ব্যক্তি, সমাজ আৰু চৰকাৰ এই তিনিওটাৰে দায়িত্ব আৰু কৰ্তব্য সমানে আছে। কেৱল চৰকাৰৰ প্ৰচেষ্টাৰে এই মূল্যৱান সম্পদসমূহ সংৰক্ষণ কৰা সম্ভৱ নহয়। ইয়াৰ বাবে সকলোৰে সক্ৰিয় অংশগ্ৰহণ একান্তই প্ৰয়োজন। প্ৰথমতে, প্ৰতিজন নাগৰিকে বনাঞ্চল ধ্বংস নকৰি অধিক গছপুলি ৰোপণ কৰা, পানী আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰ অপচয় ৰোধ কৰা, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত সচেতন হ'ব লাগে। দ্বিতীয়তে, সমাজে পৰিৱেশ সংৰক্ষণ সম্পৰ্কে জনসচেতনতা বৃদ্ধি, বৃক্ষৰোপণ কাৰ্যসূচী, বন সংৰক্ষণ অভিযান আৰু প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱহাৰৰ বাবে মানুহক উৎসাহিত কৰিব লাগে। বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন সামাজিক সংগঠনসমূহেও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তৃতীয়তে, চৰকাৰে বনাঞ্চল ধ্বংস, অবৈধ খনন আৰু অবৈধ সম্পদ আহৰণৰ বিৰুদ্ধে কঠোৰ আইন প্ৰয়োগ কৰাৰ লগতে সংৰক্ষণমূলক আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব লাগে। তদুপৰি বনাঞ্চল সম্প্ৰসাৰণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পৰিৱেশ শিক্ষা প্ৰসাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগে। ব্যক্তি, সমাজ আৰু চৰকাৰে একেলগে দায়িত্বশীলভাৱে কাম কৰিলেহে অসমৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এক সেউজীয়া, সুস্থ আৰু সমৃদ্ধ অসম গঢ়ি তোলা সম্ভৱ হ'ব। গতিকে সামৰণিত ক'ব পাৰি যে অসমৰ প্ৰাকৃতিক সম্পদ ৰাজ্যখনৰ অমূল্য সম্পদ আৰু উন্নয়নৰ মূল ভেটি। এই সম্পদসমূহে অসমৰ অৰ্থনীতি, কৃষি, উদ্যোগ, পৰিৱেশৰ ভাৰসাম্য আৰু জনজীৱনৰ উন্নয়নত অপৰিসীম অৱদান আগবঢ়াই আহিছে। কিন্তু অনিয়ন্ত্ৰিত সম্পদ আহৰণ, বনাঞ্চল ধ্বংস, প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই মূল্যৱান সম্পদসমূহে ক্ৰমান্বয়ে সংকটৰ সন্মুখীন হৈছে। সেয়েহে প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ, সংৰক্ষণ আৰু বহনক্ষম ব্যৱস্থাপনা নিশ্চিত কৰাটো বৰ্তমান সময়ৰ একান্ত প্ৰয়োজন। সমাজ আৰু চৰকাৰে সমন্বিত প্ৰচেষ্টাৰে এই সম্পদসমূহৰ সংৰক্ষণৰ দায়িত্ব পালন কৰিব লাগিব। আজিৰ সচেতন পদক্ষেপেই কাইলৈৰ সেউজীয়া আৰু সমৃদ্ধ অসম গঢ়াৰ ভেটি প্ৰতিষ্ঠা কৰিব। সেয়েহে ভৱিষ্যত প্ৰজন্মৰ কল্যাণৰ বাবে অসমৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ কোনো বিকল্প নাই। আজিৰ আলোচনাৰ ইমানতে অন্ত পৰিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত আন এক গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ সৈতে।